আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে বহুত বেছি স্বাগতম। এইফালে কিবা হৈ আছে ইহঁতৰ গাইছ, আৰু মানে আজি চুচুৰত গাঁঠি মাৰিলোঁ বহুত দিনৰ পিছত, বহুত দিন হ'ল গাইছ। তো আহিলোঁ আকৌ আজি আৰু আপোনালোকক দেখুৱাই দিলোঁ গাইছ। মানে বহুত দিন 4-5 দিনমান হ'ল না ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ। তো পুৰা ফাইনেল আজি আহি গ'লোঁ যে, আৰু এইফালে কিবা কৰি আছে আৰু ইহঁতে কৰক কি কৰে মানে। 5-6 দিন মানে হ'ল মানে ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ। তো ভিডিঅ' বনাইছিলোঁ কিন্তু দিয়া নাছিলোঁ। আজি পুৰা ফাইনেল আহি গ'লোঁ ডাইৰেক্ট মজা মানে আৰু ভিডিঅ' দিবলৈ। এইকেইদিন পুৰা ভিডিঅ' দিম দেই গাইছ, মজা লাগিব দেই, বহুত বেছি ভাল লাগিব। আৰু গাইছ পুৰা ফাইনেলি পানীত নামি গ'লোঁ। এইফালে চাহ পুৰা এনেকৈ ডুবি দিছোঁ, বহুত বেছি মজা লাগিছে, গৰম না ফাটা ফাটি। তো সেইকাৰণে এনেকৈ নামি দিছোঁ গাইছ। আজিৰ পানীৰ কালাৰটো অকণমান বেয়া হৈ আছে, যিহেতু যোৱাকালি অকণমান বৰষুণ দি দিলে, সেইকাৰণে পানীৰ কালাৰটো অকণমান কিবা হৈ গৈছে আৰু গাইছ, একদম নীলা নীলা নহয় আৰু অকণমান খেতল খেতল হৈ আছে, আৰু অকণ মাছ মাৰি থাকিব পাৰে। তো একো নাই, গাঁঠি আহিছোঁ বহুত দিন হ'ল না, তো অহা নাই। আজি বহুত বেছি মজা লাগিব মানে সেই আৰু গাইছ পুৰা চিম্পু টিম্পু লৈ আহিছোঁ। তো এতিয়া চিম্পু দি দিওঁ, তো সকলোৱে চিম্পু লৈ আহিছে। তো যিহেতু গাঁঠিবলৈ আহিছে না, এইবোৰতো লাগিবই। তো পুৰা চিম্পু টিম্পু লৈ আহিছে। তো গাঁঠো এতিয়া বহুত বেছি মজা লাগিছে আজি, কাৰণ বহুত দিনৰ পিছত আহিছোঁ না, ভাল লাগিছে আজি গাঁঠিখিনি। সিফালে মানে অকণমান বহা ঠাই আছে আৰু এইখিনিত, তো ইয়াতে বহিলেও খুব ধুনীয়াকৈ মানে এইটো দ্বীপ হৈ আছে আৰু শিলৰ মানে মজা লাগে ইয়াত বহি কিনে, বহুত বেছি ভাল লাগে। তো এখন ফটো চটো উঠি লওঁ। মা ফটো উঠাব দিছে ন, নহয় দে। আৰু গাইছ এই গৰমতো ঘৰত কি কৰি থাকিম, আৰু যিহেতু আমাৰ পাখাটানি নৈখন ওচৰতে আছে, আৰু ইয়াত চুইচ গেট আছে। তো নদীততো গাঁঠি থাকোঁ না, এই চুইচ গেটতো বেছিভাগ গাঁঠে নহয়। তো 1 মাহ 2 মাহ লাগে মানে গাঁঠিবলৈ আহিব এনেকৈ। তো 2 মাহ পিছত না 1 মাহ পিছত আহিলেও আকৌ গাঁঠিব আজি। তো মানে ভিডিঅ' দিয়া নাছিলোঁ না, কি কণ্টেণ্ট বিচাৰি নাপাওঁ। তো এইকেইটাকে লৈ আহিলোঁ আৰু কণ্টেণ্ট এটা। তো আহি আছে আৰু ধামাকা ধামাকা ভিডিঅ' কেইদিনমানৰ পিছত, মানে পাগলা অকণমান দুৰ্গা পূজাৰ ভিডিঅ' আহি আছে, ভাল ভাল গম পাব। আৰু গাইছ ক'তো মানে গাঁঠিবলৈ যোৱা হোৱা নাই না, তেনেকুৱা ঝৰ্ণা। তো ইয়াতে গাঁঠিব আহিছোঁ আৰু। তো ভাবিছিলোঁ মানে ক'ৰবাত যাম, বাকাকৈ জানা বা বৰচৰাত যাম বুলি ভাবিছোঁ, কিন্তু যোৱা নহ'ল গাইছ। তো প্লেনিং মানে সেই হৈ থাকিল আৰু প্লেনিঙে হৈ থাকে, যোৱা নহ'ল। তো দুৰ্গা পূজাৰ পৰা ধামাকা ভিডিঅ' আহি থাকিব একদিনমান পিছত। তো আমাৰ বিজনেছ মানে পুৰা ধামাকা পেণ্ডেল হৈ আছে। ইফালে মুন টাৱাৰ, ইফালে লণ্ডন ব্ৰিজ, একদম ধামাকা হৈ আছে দুৰ্গা পূজাৰ পেণ্ডেল বিজনেছ। তো গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম দেই। তো এইফালে পাগলা কেইটামান আছে ফটো উঠিবৰ কাৰণে, তো ফটো উঠাও নে নুঠাও গম নাপাওঁ। আৰু গাইছ ইফালে কেইটামান ফটো পাগল আছে, এইফালে ঝুমুৰ ধৰ চুতুৰ ধৰ একদম ফটো পাগলা, ফটো মাৰি লওঁ দুটামান। ভয়ো লাগে গাইছ মোবাইলটো মানে ওলাব ইয়াত, যিহে পিছফালে গাইছ তলত একদম বাদামলি পৰা গাইছ। এই খালি ফটো উঠাবচোন, ভাল ভিডিঅ'ই নাখায় মোৰ গাইছ। তো মাথাত চিম্পু দিব আছে, চিম্পুটো লৈহে লৈছোঁ, কিন্তু দিয়া নাছিলোঁ না। এতিয়া চিম্পু দিব দিওঁ আৰু ফটো চটো উঠোঁ। তো ফটো চটো উঠি মানে ইনষ্টাগ্ৰামত আপলোড কৰিব লাগিব না গাইছ, যিহেতু মানে ইনষ্টাগ্ৰাম মানে আৰু গাইছ ইউজ কৰোঁ আৰু গাইছ। তো নকবি আৰু সেই কিবা কিবি। তো কি ক'ম আৰু, ফটোখন উঠি আহোঁ দেই। চুলি বহুত দীঘল হৈছে, চুলি দীঘল কৰিম বুলি ভাবিছোঁ, মানে শ্বৰ্ট ফিল্ম বনাম না এখন। তো চুলি দীঘল লাগিব শ্বৰ্ট ফিল্মখনত, মানে সেই আৰু গাইছ মই এটা কথা গম নাপাওঁ, মানে যিবোৰ ঝৰ্ণা হওক বা এই এনেকুৱা চুইচ গেটেই হওক, মানে যিবোৰ মানে গাঁঠা ঠাই গাঁঠিবলৈ ভাল লাগে তেনেকুৱা ঠাইত মানে সেইবোৰ ঠাই কিয় জংঘলৰ মাজতহে আছে, সেইটো গম নাপাওঁ গাইছ। কোনোবা জানে যদি কমেণ্ট কৰি জনাবচোন। তো মানে কিয় জংঘলত হয়, মানে য'তে নাযায় কিয়, মানে য'ত গাঁঠিবলৈ নাযায় কিয়, মানে জংঘলতে পায় আৰু এইবোৰ মানে ৱাটাৰফলে ক'বা কিবা মানে জংঘলতে থাকে আৰু গম নাপাওঁ কিয় জংঘলত থাকে গাইছ। গাঁঠা কমপ্লিট হৈ গ'ল। তো এতিয়া ঘৰত যাওঁ। তো ভিডিঅ'খন বেছি দীঘল নকৰিলোঁ আৰু এনেই জাষ্ট বনাই দিলোঁ, কাৰণ ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ না, এনেই আউটকৈ বনাই দিলোঁ। আৰু জংঘলৰ মাজত কিয় হয় এইবোৰ কমেণ্ট কৰি জনাবচোন। মানে পুৰা জংঘলে চাৰিওপিনে চাগে পুৰা জংঘল।